এখন গাজি পাই গেল লু 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 হা দাউদ 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 बोलो ना पसंद में পাগলা নিচিনা কইলে গান কে মারা আন্ট মে টু মোর মাছ হৈ গেল তো পাপাই লাগিছি মানে কি ঠিক পা লাগে ফোন মার দিন এ ধ্বংস বিতয় একারে গাতাত খমে যাব আছে নমস্কাৰ সকলোকে আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু মই ভালে আছোঁ এয়া মোৰ চিষ্টাৰ আজি হৈছে কাতি বিহু তো কাতি বিহু উপলক্ষে ঘৰত অলপমান কিবা কৰিম তো ভাবিলোঁ আপোনালোকক অকণমান দেখাওঁ কি কৰোঁ অকলে অকলে নকৰোঁ আপোনালোকক দেখাম বুলি ভাবিছোঁ বৰ বেছি বিশেষ দীঘল নকৰোঁ যিখিনি কৰোঁ দেখাম আৰু যদি ভাল পায় শেষলৈ চাব ভিডিঅ'টো যদি ভাল পায় তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেল কমেণ্টতো জনাবই আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেতিয়াহ'লে দেৰি নকৰি ভিডিঅ'টোৰ পিনে আগবাঢ়ো আপোনালোকে অকণ স্কিপ নকৰাকৈ চাব এতিয়া চাওক এয়া এই লুনা লুনা কাটা আছে এতিয়া কি দিব গাজি লুনাত গাজি দিব অঁ দে আজিকালি কাটি কুটি চব ধ্বংস কৰিলে একা মই গমে নাপালোঁ কি কৰি আছে মোবাইল সেয়ে আৰু মোবাইলে জীৱন আৰু অ'ডাল কলগাছ কি খবৰ হেৰি কাতি মাহৰ বিহুৰ কাৰণে এই দে তামোল নিবা আহিছোঁ ঠগিত দিবা কি খবৰ পাতি ভাল ভাল এই ঠগি যোগাৰ কৰি কৰি আহিলোঁ এতিয়া চবৰে থকি যোগাৰ কৰা বুলি হ'লে আমাৰে হোৱা নাই এতিয়া আমি এই কোডাল লৈ কেনে মাছ চিকেটতে যাম মানে কি কি কৰিব লাগিব মাছ বনাব লাগিব এৰোপ্লেন বনাব লাগিব আৰু কি তুলসী গছ ৰুব লাগিব সেইকাৰণে কোডাল লৈ কেনে যাম আৰু বস্তু খুচিছে বাই মোবাইল চিবাইলে মোবাইল কেৱলক আমি মানে অলপমান মাটি চাটি কাটো এই মাটি দি এৰোপ্লেন বনাব লাগিব আৰু মাছ বনাব লাগিব এইপিনে ইমান মানে দি আৰু ইমান মানে দি কি বনাব লাগিব মাছ এটা বনাব লাগিব যাতে ৰাতি মাছটো এনেকে 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 না মাছটো আমি খাম না চাওক মই এনেকৈ মানে মাছটো বনাইছোঁ অলপমান চাওক আৰু এই চাওক মাটি কাটি আছে মাটি মানে কি এটা কলপুলি ৰুব লাগিব সেইকাৰণে এনেকৈ মাটি খান্দি আছে আৰু গাঁটা খান্দি আছে তোমাৰ আৰু বেলেগ কাম ধান্দা নাই নেকি খালি বহাই আৰু ন বহুত বাদে আকৌ চিনি নাপা মোক হ'লে মোবাইল চাই থকা বুলি ক'বা আহে এতিয়া মোবাইলটো পাপাই লাগিছি মানে কি ঠিক পা লাগে ফোন মাৰ দিম কাম কৰিবা না এৰোপ্লেন বনাবা না মই জানলি এৰোপ্লেন বনাবা কি জানা তই খাবা জানা আপুনি মানে আৰু খান্দিব লাগিব এ ধ্বংস হবি তই একেবাৰে গাঁতাত সোমাই যাব আছে ये सब क्या देखना पड़ रहा है अच्छा है मैं अंधा हूँ চাওক আমাৰ বৃক্ষৰোপণ কাৰ্য হ'ল বৃক্ষৰোপণ কাৰ্য এইয়া ইমান দীঘল কলপুলি ৰোপণ মানে বৃক্ষৰোপণ হ'ল আৰু চাচোন এইটো মানে বেলেগ একদম কাম ধান্দা নাই এইখিনিত বহি গৈছিল এইবাৰ আকৌ সেই পালা যায় মায়ো মানছোঁ দে তোক মই তেনে মানে কলগছডাল অলপ ষ্টাইল কৰি দিম কি ষ্টাইল কৰি দিম চাব এনেকৈ এতিয়া মই এই মাটি লৈছোঁ লৈ কিনে মাছ এটা বনাম মাটি লৈছোঁ বুলি মাছ এটা বনাব হাঁহি উঠি দিয়া ন মাটি অলপ ডিফেক্ট আছে ওগলে কিবা কি মানে এইগিলা কাৰ লাইট এই ফুল ৰঙা ফুল ক'ৰ লাইট পাইছে তই কাৰ লাইট দেখিছা বা এৰোপ্লেনৰো বোলে চকু আছে কেনেকৈ কথাগিলা কয় এইকেইটা বোলে এৰোপ্লেনৰ চকু চাওক মাটি সানি আছোঁ আলু পিটকাৰ নিচিনা কৰি আৰু এইটো অৰ্ধা মাছ আছে মানে অৰ্ধা মাছ এখন মুখ আৰু এইটো পিছা এখন বনাম এইটো মাছ হ'ল এতিয়া মাছটো পাখি লগাই দিম চকুটো কৰিলে মাছটো হৈয়ে যাব আৰু তাৰমানে কি এনেকুৱা আচাৰ দিম আৰু মানে বাকাল দিম আৰু তাৰপিছত কি চিলভাৰ মাছ হা চিলভাৰ না তখন কৈছে মাছটো বোলে ইমান মোটা নহয় ৰূপচান্দা এইটো ৰূপচান্দা মাছ এইটো ৰূপচান্দা মাছ হা এইটো ৰূপচান্দা মাছ এনেকুৱাই ৰূপচান্দা মাছ চিনিবা আমাৰ আছে নহয় খালত খালি এই কিবা দেখি খালি ৰঙা ওইখিনি ৰঙা তাক মই এতিয়া এনেকৈ চকু টকু অলপমান আঁকি দিওঁ এনেকৈ বাকাল চাকাল এনেকৈ লগাই দিওঁ আৰু চাই থাকক
এইটো মেইন চকু তুমি অভিমান কৰিবা মাথো আঁতৰি নাযাবা সেইটো মাছ বাকলা চাকলা অলপমান লগাই দিছোঁ ৰাতি ৰান্ধি দিম নি কেনে নাকাই মাছ ৰাতি খাবা আহিব চবেই ৰান্ধি কেনে খাম খালি এয়া ভালকৈ মোচা নাই অকল মাত্ৰ এইটো হৈছে এইফালে কিবা অস্থায়ী তুলসী বুলি তাৰে পিছত আকৌ এইফালে আছে এইটো স্থায়ী এইটো তাৰমানে উঘালা নাযায় সেইটো তাৰমানে এনেই আৰু অকণমান শ্ব' কৰিব কাৰণে আজিটো সেইটো ৰুচি কাৰণে সেইটো অস্থায়ী আৰু এইটো বোলে স্থায়ী এতিয়া আৰু এটা অলপমান বেলেগ কৰ্ম কৰিম তাৰমানে কৰ্ম মানে বেলেগ একো নাই বস্তু এটা লাইটটো লাইন নাই হ'ব বাৰু ক'ত থৈছিলোঁ ইয়াতে আছোঁ আন্ধে মুন্ধে হ'লেও পাছোঁ পিছে এইটো বস্তু ক'ত কেনেকৈ মিলাই দিব পাৰোঁ নাজানো তথাপিতো আনিছোঁ ইয়াতে এই বস্তুটো দিম আৰু এই বস্তুটো কি দেখাই আছে চাওকচোন ইয়াতে ভিতৰত আছে এইবিলাক কেনেকৈ মাৰি দিব পাৰোঁ নাজানো দুডাল আছে এই এডাল আৰু এডাল আছে এই এডাল তো দুডালে মিলাই দেখাই আছোঁ